নমস্কাৰ সকলোকে নবোদয় বাছনি পৰীক্ষা ক্লাছ 6 ৰ বাবে পৰিসীমাৰ পৰা এটা প্ৰশ্ন এটা বৰ্গৰ কালি 36 বৰ্গ সেন্টিমিটাৰ হলে ইয়াৰ এটা বাহুৰ দৈৰ্ঘ্য ওলাব লাগে অৰ্থাৎ এটা বৰ্গ এনেকুৱা দিয়া আছে এই বৰ্গটোৰ কালি অৰ্থাৎ ভিতৰত যিমান জায়গা আছে এইখিনি কিমান বুলি কৈছে 36 সেন্টিমিটাৰ স্কয়াৰ হলে ইয়াৰ এটা বাহুৰ দিক এই এটা বাহুৰ দিক কি কৰিব লাগে আমাৰ ওলাব লাগে সো আমি জানো যে বৰ্গৰ কালি ইকুয়াল l স্কয়াৰ সো ইয়াত আমি কি লিখিব পাৰো বৰ্গৰ কালি কিমান দিয়া আছে 36 তো আমি ইয়াত কি লিখিব পাৰো 36 ইকুয়াল l স্কয়াৰ এতিয়া সোৱা 36 ক আমি কি বুলি লিখিব পাৰো 6 6 গুণ 36 নহয় জানো তো 6 স্কয়াৰ বুলি লিখিব পাৰো ইকুয়াল ইয়াত আছে l স্কয়াৰ ইয়াত সোৱা এইফালৰ সোফালৰ স্কয়াৰ আৰু বাওফালৰ স্কয়াৰ আমি কাটি দিব পাৰো তো কাটি দিয়াৰ লগে লগে ইয়াত কিমান থাকি যাব 6 আৰু এইফালে কি থাকি যাব l মানে হৈছে এটা বাহুৰ দৈৰ্ঘ্য শুদ্ধ উত্তৰটো কি হয় অপচন নম্বৰ বি তোমালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছো এইটোৰ আনসাৰ মোক কমেন্ট কৰি জনাবা